মাটিৰ অধিকাৰ দাবী কৰি আছিল। আজি মাটিৰ অধিকাৰ দাবী কৰা মানুহজনে কিয় আমাক মাটি পট্টা দিব পৰা নাই? আজি নিজেই চিফ হৈ গ'ল। সেই সময়ত যেতিয়া হাগ্ৰামা মহিলাৰ চিফ আছিল, তেতিয়া আমাৰ বড়োসকলক মাটিৰ পট্টা লাগে বুলি আটাপাৰি তেওঁ শ্লোগান দিছিল। আমি তেখেতৰ মিটিংবিলাকত ময়ো এজন ঘূৰি থকা হিচাপে তেখেতৰ ভাষণবিলাক খুব গুৰুত্বপূৰ্ণ দি শুনি আছিলোঁ। আশা কৰিছিলোঁ আমি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ সমস্যা, ভূমিৰ সমস্যাটো যিয়ে কি নহওক, ভূমিৰ সমস্যাটো আমাক মাটিৰ পট্টা দিব। আমি খিলঞ্জীয়া মানুহ হিচাপে মাটিৰ পোৱা আমি জন্মগত অধিকাৰ পাইছোঁ আমি। আৰু হিমন্ত বিশ্ব শৰ্মাই য'তে ইলেকশ্যনত প্ৰচাৰ কৰিব আহিছিল, তেতিয়া বড়োসকলে বোলে ট্ৰাইবেলসকলে য'তে ত'তে বসবাস কৰিব পাৰে। কিন্তু আজি দেখিছোঁ যে শিল হাকুত তখন য'তে ত'তে যদি বসবাস কৰিব পাৰিছে আমচাং, আৰু শিল হাকুত বড়োসকল কিয় উচ্ছেদিত কৰিলে? যে ট্ৰাইবেল মানুহ বোলে য'তে ত'তে বনবাসীও হৈ বোলে বনতো বাস কৰিব পাৰে, য'তে অসমৰ যিকোনো স্থানত বসবাস কৰিব পাৰে। আজি অসমৰ যদি যিকোনো স্থানত বসবাস কৰিব পাৰে, উচ্ছেদ কিয় কৰিলে? সেইটোৱে এটা ডাঙৰ প্ৰশ্ন হৈছে। আৰু এই বৰটংলা ট্ৰাইবেল মানুহ হিচাপে আপোনালোকে শংকিত হৈছে নেকি? হয়, শংকিত আমি।